মা, তুমি কুশলে আছানে? আজি বহুদিন হ'ল, তোমাৰ একো খবৰ খাতিয়ে নাই। ক'ত আছা তুমি? সৰগত নে মৰতত, নে কোনোবা অচিন দেশত? হৃদয়ৰ কোঠালীৰ নিস্বাৰ্থ প্ৰেম ভালপোৱা, অফুৰন্ত মমতাৰ এনাজৰীডাল সৌ সিদিনাই জ্বলি ছাৰখাৰ হৈ গ'ল। আশাবোৰ আশা হৈয়ে ৰ'ল, সপোনবোৰ অতীত হৈ গ'ল। আজিও সেমেকি উঠে দুচকু তোমাৰ কথা ভাবি। উশাহবোৰ যেন ছুটি হ'বলৈ ধৰে, উচুপি কাণে বুকুখনে। কাৰণ কিয় জানানে? তুমি যে নাই মা। তোমাৰ হেঁপাহৰ ঘৰখন আজি বৰ অকলশৰীয়া। য'ত আছে মাথো দেউতাৰ এটি দীঘল হুমুনিয়া আৰু বিষাদৰ কালিমা। হাঁহি ফূৰ্তি কৰিবৰ বাবে যেন এতিয়া আপোন মানুহবোৰ নোহোৱা হ'ল, সময় নোহোৱা হ'ল কাৰো আপোন ঘৰখনৰ বুজ ল'বলৈ। দূৰ দিগন্তৰ অচিনাকি পথচাৰী হৈ আহিবানে কেতিয়াবা আপোন ঘৰখনলৈ বুলি? ল'বানে তুমি হেঁপাহৰ ঘৰখনৰ দুখৰ বোজাবোৰ? ক'ত আছা তুমি? কুশলে আছানে বাৰু? ধন্যবাদ।